Hello guys, welcome back to my YouTube channel Little Songs Official আৰু মোৰ নতুন এটা ভিডিঅ' হৈছে আপোনালোকক সকলোকে স্বাগতম জনাইছো। তো গাইস আজি মানে হৈছে শুৱালকুছিতে অষ্টমী। আজি নহয় কালিতে গুচি গৈছে, মানে আজিও হৈ আছে। আৰু হে বুলি মই আৰু মইনুলে মিলি মৰা মানুহৰ মেলা চাবলৈ গৈ আছো। আৰু মৰা মানুহ এই বুলি কৈছো কাৰণ আমাৰ এইটো বছৰত যিমানখিনি মানুহ মৰিছে সকলোখিনি মানুহৰে এই বছৰত অস্তিত্বখিনি কটোৱা হয়। তেতিয়া বোলে সেই মৰা মানুহৰ আত্মাই শান্তি পায়। আৰু বলকচোন সেই মৰা মানুহৰ মেলাটো লৈ কি হে মৰা মানুহৰ মেলা আৰু আপোনালোকক দেখুৱাই আনো আৰু ময়ো চাই আহোঁ। তো বলক। অষ্টমী মেলা বুলি মানে পাখামালৰ পৰা ইমান ভিৰ হৈছে, মানে জাম লাগে, ইমান বেছি ভিৰ যাবই নোৱাৰা হৈছে, এনেকুৱা ভিৰ চাওক কিমানে ভিৰ। জামৰ পৰা উদ্ধাৰ হ'লো দিয়কচোন, এতিয়া আৰু গৈ আছোঁ শুৱালকুছিলৈ। তো চাই থাকক শেষলৈ। আৰু আমি যাম মানে নতুনকৈ ফ'ৰ লাইন হৈছে আৰু সেই ৰাস্তাৰে যাম আৰু দিয়ক। আৰু ইমান ভিৰ ক'বই নোৱাৰি, হাজোতে ইমান ভিৰ হৈছে আৰু তো শুৱালকুছি যাওঁতে কিমান যেন ভিৰ হ'ব সেইটো গমেই নাপাওঁ। হাজো 6 নম্বৰ সন্মুখতে আছোঁ বৰ্তমান। তো চাওকচোন কিমান বেছি ভিৰ আৰু এনেকৈ গৈ আছোঁ দিয়কচোন, গাড়ীয়ে গাড়ী, ইয়াতে ইমান গাড়ী, তো শুৱালকুছিত কিমান বেছি গাড়ী হ'ব কওকচোন আপোনালোকে। তো বলক আৰু শুৱালকুছিলৈ। গাইজ আমি মানে পমক্কা দি ডাইৰেক্ট চিধা 4 লাইনেৰে যাম আৰু এনেকৈ চিধা পমক্কাৰে উঠি আছোঁ। আৰু এইটোৱে হৈছে 4 লাইনৰ ৰাস্তা আৰু এইটো হৈছে পমক্কাৰ ৰাস্তা। আমি 4 লাইনেৰে যাম ডাইৰেক্ট শুৱালকুছিলৈ। তো এনেকৈ ডাইৰেক্ট 4 লাইনৰ ৰাস্তা, আমি এফালেদি যাব লাগিছিল কিন্তু আমি এফালেদি গৈ আছোঁ দিয়ক। আৰু গাইজ বৰ্তমান আহি পালোঁ মানে 4 লাইন, চাওক কিমানে বেছি ধুনীয়া আৰু আল্টিমেট, এনেকৈ আৰু গৈ আছোঁ। দে আৰু গাইছে আৰু জীৱন ফাৰ্ষ্ট টাইম মানে শুৱালকুছি বজাৰত আহি আছোঁ, মানে মেলা চাবৰ কাৰণে আহিছোঁ। তো গৈ আছোঁ, নিজৰ চিনি নাপাওঁ এনেকৈ আৰু মানুহক সুধি সুধি যাব লাগিব এই আৰু এনেকৈ আহি পালোঁ দিয়কচোন সেইটো গেট, আৰু সেইটো গেটেৰে যাব লাগিব এনেকৈ। চাওক দুটা গেট আছে আৰু আমি সন্মুখেৰে যাম এনেকৈ দিয়ক। আৰু মইনুল আছে, মইনুল কেনেকুৱা? ভাল, কিন্তু তাৰ বেমাৰ চলি আছে, তথাপিও সি আহিব খোজা নাছিলোঁ, মই জোৰকৈ লৈ আহিলোঁ। তো বলক এতিয়া আমি ভিতৰলৈ যাওঁ। আৰু গাইজ বৰ্তমান আমি পাৰ্কিং কৰি থৈ দিলোঁ গাড়ীখন, মানে 20 টকা কৰি লৈছে, তো কমেই লৈছোঁ দিয়কচোন। আৰু ইয়াত আৰু গাইজ ইয়াৰ পৰাই দেখাই গৈ আছে চাওকচোন এইখন মেলা, আৰু মেলাত আহিয়ে মানে টেম্পাৰ গ্লাছ আৰম্ভ কৰি দিলোঁ লগৰ কাৰণে, চাওক আৰু দিয়ক। মানে আছে A to Z টেম্পাৰ গ্লাছ, মোবাইল গ্লাছ, মানে ৰেষ্ট 50 টকাতে মানে বদলাই দি আছে। তো এফালে মানে মইনুলৰ গ্লাছটো ভাঙিও আছিল, মোবাইলটো ঠিক কৰি আছে দিয়কচোন। দিয়ক আৰু ঠিক কৰাৰ পিছত লগ পাই আছোঁ। আৰু এনেকৈ চাওক কিমান ধুনীয়াকৈ মানে লগাই দি আছে, আৰু 50 টকাত আৰু কিমান ধুনীয়াকৈ লগাই দিব টেম্পাৰ। আৰু ফাইনেলি মানে ঠিক হৈ গ'ল, মানে টেম্পাৰ লগাৰ পিছত নতুন চিকচিকীয়া হান লাগিছে, দেখাই পাইছে। তো সেই আৰু টেম্পাৰতে হৈছে মেইন বস্তুটো, মালটো মানে আহিছিলোঁ। আহাৰ পিছত মানে কিবা কিবি টেম্পাৰ চেম্পাৰ লগালোঁ, লগাৰ পিছত মানে ভাবিলোঁ মাৰ মোবাইলত মানে কাবাৰটো লৈ লওঁ, আৰু লৈ ল'লোঁ এটা কাবাৰ, মানে 80 টকা ল'লে, বহুতে ল'লে নেকি মোৰ হিচাপত। তো দিয়ক আৰু এতিয়া আৰু ভিতৰত যাম আৰু চব দেখুৱাম আপোনালোকক। আহি পাইছোঁ মানে মেলাত মানে চাওক কিমান বেছি মিঠাই দোকান, আৰু এইফালে খালি মিঠাই দোকান চাওক এইফালে, আৰু এনেকৈ মিঠাই দোকান আৰু এনেকুৱাকৈ বহুত মানে আৰু গাইছে এফালে চাওক কিমান বেছি দোকান, খালি দাও কটাৰীৰে দোকান চাওক কিমানে বেছি দোকানে আৰে। আৰু গাইছে এইফালে চাওক কিমান বেছি দাও কটাৰী দোকান, মোৰ এটা জোঙাল লাগে সেই বুলি আৰু মই আহি পৰিলোঁ। আৰু আমাৰ গাঁৱৰে হয় সি, আৰু তাক সুধি আছোঁ এইবিলাক দাম কিমান, আৰু মোক চাই সি হাঁহি আছে। আৰু হাঁহি থাকিলে কি হ'ব, বিজনেছ কৰিব আহিছে, হাঁহি আৰু একো নাই সেই বুলি মই তাক কৈ 50 টকা এটা ল'লে দিয়কচোন, আৰু এনেকৈ ঘৰত লৈ আহিলোঁ। পৰা মানে খালি ফুচকাৰে দোকান, ফুচকাৰে মানে পানীপুৰিৰ দোকানে চাওক, ধুনীয়াৰ দোকান চাইছে না। আৰু পানীপুৰিৰ দোকান হ'লে কি হ'ব, মানে আজি মানে মানুহে নাই, যিহেতু পূজাটো আগতে গুচি গ'ল সেইকাৰণে আৰু মানুহ নাই। তো চাওক, তো মইনুল ডাঙৰীয়া না মই ফুচকা নাখাওঁ, খাবি আইহত ফুচকা নাই। তো তাৰ বোলে কিবা বেমাৰ হৈ আছে সেইকাৰণে নাখায়। তো কি আৰু দেখাওঁ আছে মানে বাহিৰে বনোৱা মানে সামগ্ৰী। তো এফালে আছে মানে খুৰা, তো খুৰা এইবিলাক বিচনি কিমানকৈ বিক্ৰী কৰি আছে? 150 যোৰা। তো চাওক চবেই মানে বাহিৰে বনোৱাই, চাওক যদি ঘৰত যদি সৰু চলি আছে সিহঁতৰ কাৰণে মানে এই বিচনি লৈ যাওক। আৰু এই বিচনি কিমানকৈ খুৰা? কিমান? 70 টকা যোৰা 70 টকা। বিচনি নহয়, ইমান দাম দে। আৰু বাঁহৰ বস্তু এনেই দাম, আজিকালিৰ দিনত মানে এই বস্তুটো দেখাই নাযায়, মানে জাপিটো চাওক। তো এই আৰু খুৰা এইটো দাম কিমানে?
হা 250 টকা তো এই বস্তুটো মালটো মানে দেখাই পোৱা নাযায় দে এইফালৰ পৰা মানে ঝাৰুৱে ঝাৰু চাওক ধুনীয়াৰ ঝাৰু এফালেও চাওক খালি ঝাৰুৱে ঝাৰু সেই আৰু ফালৰ পৰা মানে ধুনীয়াৰ কাপোৰ চাওক 100 টকা 50 টকা 150 টকা 100 টকা এনেকৈ দাৰি খালি কাপোৰে কাপোৰ চাওক আৰু কাপোৰৰ দোকানত কাষ্টমাৰে নাই যিহেতু মানে পূজাটো গুচি গ'ল সেইকাৰণে কাষ্টমাৰ নাই আৰু গাইছ ইয়াতে মানে ধুনীয়াৰ কাপোৰ খালি 150 এনেকৈ লগাই আছে চাওক ধুনীয়াৰ কাপোৰ দে আৰ 100 চাওক চিনাকি হোটেল মানে ইয়াতে মানে চিনাকি বস্তুবিলাক পাই থাকে অসমৰ তো এইফালে এনেকুৱা এটা মাল আছে তো আপোনালোকে গমেই পায় এইবিলাক লোকেল হয় না কোনো মিক্স কৰা নাই না মিক্স কৰা নাই কোনো পানী চানী মিক্স নাই চাওক তো আপোনালোকে আহিলে এনেকৈ লৈ যাব পাৰিব এই মালটো চাওক বটল কিমানকৈ এইটো 150 তো 150 টকা তাৰ লোকেল কোনো পানী মিক্স নাই সেই আৰু লৈ যাব থাকোঁতে মানে মেলা যদি আহিছিলোঁ আৰু ফেভাৰেট বস্তু আহিছে এইটো বস্তু এই বাঁহীটো তো এই বস্তুটো এইটো কিমান দাম 10 টকা 20 টকা আজিৰ দিনত 20 টকা হৈ গৈছে মই কিন্তু 5 টকাৰে কিনিছিলোঁ এটা সময়ত সেই আৰু আৰু গাইছ মই আৰু মইনুলে মানে মেলাত মানে দোকান দিছোঁ চাওক ৰহুন আৰু আদাৰ দোকান দিছোঁ দে আৰু প্ৰথম কাষ্টমাৰক মানে আধা কেজি ৰহুন লাগে আৰু জুখি দি আছোঁ এনেকৈ চাওক দোকানৰ কাষ্টমাৰ এইবিলাক দিয়ক আৰু গাইছ শেষত মানে এই তৰমুজৰ চৰবতটো খালোঁ দে আছে মানে তৰমুজৰ মানে চৰবত আৰু এইটো খালে মানে পেট ঠাণ্ডা হৈ যাব নে ভাই এই আৰু পেট ঠাণ্ডা হৈ যাব আৰু ইয়াত কোনো ধৰণৰ কালাৰ দিয়া হোৱা নাই ডাইৰেক্ট তৰমুজৰ পৰা যিটো ওলাই আছে আৰু সেইটো দিয়া হৈছে শেষত এনেকৈ আহি পালোঁ ঘৰ আৰু আহি কেনে ভিডিঅ' চিডিঅ' এডিট কৰিলোঁ আৰু এনেকৈ অলপমান প্ৰকৃতিৰ নাজাৰা লৈ আছোঁ চাওকচোন কেনেকুৱা লাগিছে আৰু যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰি লগতে থকা ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিব তো তেতিয়ালৈকে বাই বাই